গাইজ আপোনালোকে চাই আছে যে উপৰাজৰ ইউটিউব চেনেল আজি বিহুৰ কাৰণে মাত্ৰ একদিন আৰু কেনেকুৱা বিহুৰ কাৰণে প্ৰস্তুতি চলি আছে আপোনালোকে চাওঁ আহক এয়া এইফালে পিঠা খুন্দি আছে অলপ চাওঁ বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাই আছে অলপ কৈ দিব নেকি চাওক আপোনালোকে দেখিবলৈ পাইছে কেমেৰাত কি ধুনীয়াকৈ বিহুৰ কাৰণে কিমান পিঠাগুড়ি খুন্দি আছে কেমেৰা দেখিব পাইছে চাবে অলপ বুলি ঢিপিৰি মাথাতে খুন্দা খালোঁ হয় দেই কৈ দিব নেকি অলপ কি কি পিঠা বনাব অলপ কৈ দিব নেকি চুঙা পিঠা বনাম ভাপত দিয়া পিঠা বনাম লাৰু তিলৰ লাৰু নাৰিকলৰ লাৰু আৰু দৈ চিৰা নাৰিকলৰ চিৰা কি ধুনীয়া পৰিৱেশ বিহুৰ কাৰণে কিমান প্ৰস্তুতি চলাইছে আৰু আছে কৈ দিব আৰু চুঙা যিহেতু চুঙা পিঠা বুলি কয় অসমীয়াত আৰু চুঙা পিঠাৰ পৰা বাঁহ কাটি আছে আপোনালোক দেখুৱাবচোন বিহুৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলাই আছে দেখুৱাম এয়া চুঙা পিঠাৰ কাৰণে বাঁহ কাটা হৈছে এয়া মোটামুটি 30-40টা মানুহ বনোৱা হ'ব 5,000 বাঁহৰ চুঙা পিঠাৰ কাৰণে মোটামুটি কৰা হৈছে আৰু এইফালে আৰু বিহুৰ কাৰণে যে হাঁহৰ লগত কোমোৰা হ'ব আপোনালোকে চালত দেখাবলৈ পাইছে যিহেতু বিহুৰ কাৰণে মাছ এতিয়া কিনিবহে লাগিব তাকে পানীয়ে নাই খালত মাছটো বাদেই দি এয়া লাৰু কাৰণে যিহেতু নাৰিকলৰ লাৰু এইবিলাক বৰ্তমান চব বিক্ৰী কৰা হৈছে এইবিলাক নাৰিকল ৰুটি থৈ দিয়া গৈছে নাৰিকলবিলাক চাবা আপোনাৰ এই কাটি থৈছে নাৰিকলৰ আৰু যিহেতু আৰু কাটি থৈ দিয়া হৈছে লগাবলৈ আৰু বনাব লগতে মোটামুটি আজি ৰাতিৰ পৰা মোটামুটি ষ্টাৰ্ট হ'ব আৰু পিঠা বনোৱা আৰু আপোনালোকক আহক ভেলাঘৰটো দেখুৱাম আমি আমাৰ গাঁৱৰ আহক আগতে আইতাক সুধিম বিহুৰ কাৰণে কেনেকুৱা লাগিছে ভাল লাগিছে না যিহেতু আমি পালোহি ভেলাঘৰ আপোনালোকে দেখিবলৈ পাব এইটো আমাৰ ভেলাঘৰ যিহেতু আমি এইকেইদিন ৰাতি খাই হৈছে এতিয়া মোটামুটি আপোনালোকক দেখা পাইছোঁ এতিয়া বহুত ৰাতি শুৱাই হৈছে এদিন ইয়াত ভেলাঘৰটো দেখাবলৈ হৈছে আমাৰ এয়া ভেলাঘৰৰ কাৰণে প্ৰস্তুতি চলি আছে আমাৰ লগৰীয়া বৰ্তমান নাই বৰ্তমান চুকাব লাগিছে সেই গাইজ কেনেকুৱা লাগিছে ভিডিঅ'টো আজি হ'লেও ইমান ভালকৈ ক'ব পৰা নাই মই কাৰণ এতিয়া নতুন প্ৰথম বনাইছোঁ সেইকাৰণে ইমান ভালদৰে জনা নাই আৰু লগতে ভালকৈ বনাবলৈ চেষ্টা কৰিম আপোনালোকক ভাল লাগিলে লাইক কৰিব আৰু ভাল লাগিলে আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব জয়প্ৰকাশ ৰাভা